নমস্কাৰ। আজিৰ শিতানটিলৈ সকলোকে স্বাগতম। আজিৰ এই শিতানটি অসমৰ বিভিন্ন উল্লেখযোগ্য প্ৰতিষ্ঠানসমূহ ক'ত কেনেদৰে অৱস্থিত সেই সম্পৰ্কে সজোৱা হৈছে। বিভিন্ন পৰীক্ষা অথবা ইণ্টাৰভিউ আদিত এনেধৰণৰ প্ৰশ্নসমূহো অহা দেখা যায়। গতিকে শিতানটিয়ে নিশ্চয় সকলোকে উপকৃত কৰিব। অসমৰ এটি অতি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হৈছে প্লেনেটৰিয়াম আৰু ই গুৱাহাটীত অৱস্থিত। সেইদৰে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত যোৰহাটত। চলচ্চিত্ৰ ষ্টুডিঅ' কাহিলীপাৰা গুৱাহাটী। দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী আৰু ডিব্ৰুগড়। চিৰিয়াখানা জাপৰিগোপ গুৱাহাটী। গেছ বিদ্যুৎ প্ৰকল্প কঠালগুৰি। চাহ গৱেষণা কেন্দ্ৰ যোৰহাট। চাহ নিলাম কেন্দ্ৰ গুৱাহাটী। কলাক্ষেত্ৰ পাঞ্জাবাৰী গুৱাহাটী। উচ্চ ন্যায়ালয় গুৱাহাটী। উত্তৰ-পূব সীমান্ত ৰেলৰ প্ৰধান কাৰ্যালয় মালিগাঁও গুৱাহাটী। IIT উত্তৰ গুৱাহাটী। চূণশিলৰ খনি কাৰ্বি আংলং। চিমেণ্ট কাৰখানা বোকাজান। বনস্পতি উদ্যোগ আমিনগাঁও। ৰাসায়নিক সাৰ কাৰখানা নামৰূপ। মৰাপাটৰ কল শিলঘাট। ৰেচম শিল্প কাৰখানা জাগীৰোড। সূতা কটা কল চন্দ্ৰপুৰ চাৰিদুৱাৰ। নেহৰু ষ্টেডিয়াম গুৱাহাটী। বিশ্ব স্বাস্থ্য কেন্দ্ৰ চাবুৱা। হাতীদাঁতৰ শিল্প বৰপেটা। বৃহত্তৰ নদীদ্বীপ মাজুলী। ফৰেনচিক লেবৰেটৰী কাহিলীপাৰা গুৱাহাটী। প্ৰাকৃতিক গেছ প্ৰকল্প দুলীয়াজান গুৱাহাটী বঙাইগাঁও। প্লাইউড কাৰখানা মাৰ্ঘেৰিটা তিনিচুকীয়া মৰিয়নি। তাপবিদ্যুৎ প্ৰকল্প নামৰূপ লাকুৱা চন্দ্ৰপুৰ চালেকাটি। তেল শোধনাগাৰ ডিগবৈ নুনমাটি বঙাইগাঁও নুমলীগড়। চেনিকল বৰুৱা বামুণগাঁও কামপুৰ চাৰগোলা। কয়লা খনি মাৰ্ঘেৰিটা লিডু নাগিনীমৰা জয়পুৰ। এলুমিনিয়াম শিল্প তিনিচুকীয়া নলবাৰী বঙাইগাঁও আমিনগাঁও। আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটী। অনাতাঁৰ কেন্দ্ৰ ডিব্ৰুগড় গুৱাহাটী শিলচৰ নগাঁও আৰু যোৰহাট।